Good evening, students. আজি আমি বহুপদ চেপ্টাৰটো আৰম্ভ কৰিম ক্লাছ 10ৰ 2 নম্বৰ চেপ্টাৰটো গতিকে বহুপদ চেপ্টাৰত আমাৰ যিখিনি জানাৰ দৰকাৰ মানে যিখিনি কনচেপ্টৰ সহায়ত আমি গোটেইখিনি কুৱেশ্যন সলভ কৰিব পাৰিম সেইখিনি পঢ়াম মই বেছি একো যিবোৰ নেকি অদৰকাৰী সেইবোৰ মই নপঢ়াওঁ গতিকে প্ৰথমতে আমি চেপ্টাৰটোৰ নামটো লিখি লওঁ যে বহুপদ বহুপদ এটা আমি বুজি পাব লাগে যে বহুপদ এটা কি যে বহুপদ এটা কেনেকৈ গঠন হয় যেনেকৈ বহুপদৰ আৰ্হিটো জানিব লাগে যে ax plus b is equal to 0 তো এইটো এটা বহুপদ হ'ব পাৰে কাৰণ ইয়াত এটাতকৈ বেছি পদ আছে যেনেকৈ ax এটা পদ b টো এটা পদ হ'ল ঠিক তেনেকৈ আৰু এটা বহুপদ আমি ল'ব পাৰোঁ যেনেকৈ ax square plus bx plus c is equal to 0 গতিকে এইটো এটা বহুপদ হয় তেনে আৰু এটা উদাহৰণ লওঁ আমি ax cube plus bx square plus cx plus d is equal to 0 গতিকে এই তিনি ধৰণৰ বহুপদ আমি লৈছোঁ গতিকে এতিয়া বহুপদটো জানিব লাগে যে ইয়াৰ ভিতৰত যে এই বহুপদটো কি বুলি কয় এইটো কি কোনটো বহুপদত পৰে এইটো কোনটো বহুপদ ঠিক তেনেকৈ আমি প্ৰথমতে চাম যে ইয়াত যে সৰ্বোচ্চ ঘাত কিমান আছে গতিকে সৰ্বোচ্চ ঘাত মানে যে ইয়াৰ পাৱাৰ যেনেকৈ ax ৰ ওপৰত এটা 1 আছে নে নাই মনে মনে 1 আছে যেটো আমি নিলিখো কিন্তু থাকে ঠিক তেনেকৈ ইয়াত কি আছে ঠিক তেনেকৈ ইয়াত সৰ্বোচ্চ ঘাত 2 আছে কিন্তু ইয়াৰ ওপৰতো এটা 1 আছে ঠিক তেনেকৈ ইয়াত 2 আছে 3 আছে গতিকে ইয়াত সৰ্বোচ্চ ঘাতটো কিমান 1 যদি সৰ্বোচ্চ ঘাতটো 1 থাকে তেতিয়াহ'লে এই বহুপদটো কোৱা হয় ৰৈখিক বহুপদ গতিকে আমি এইটো বহুপদক কি নাম দিম যে ৰৈখিক বহুপদ এইটো ৰৈখিক বহুপদ ঠিক তেনেকৈ এই বহুপদটোত চাও এই বহুপদটোত সৰ্বোচ্চ ঘাত কিমান আছে এই বহুপদটোত সৰ্বোচ্চ ঘাত আছে 2 কাৰণ ইয়াত সৰ্বোচ্চ ঘাত মানে সৰ্বোচ্চ পাৱাৰটো আছে 2 গতিকে এইটো হ'ব দ্বিঘাত বহুপদ ঠিক তেনেকৈ এই বহুপদটো কিমান হ'ব এই বহুপদটোৰ নামটো কি হ'ব যে এই বহুপদটোৰ সোৱা সৰ্বোচ্চ ঘাতটো কিমান আছে 3 আছে গতিকে এই বহুপদটোৰ নাম হ'ব ত্ৰিঘাত বহুপদ গতিকে আমি এই তিনি ধৰণৰ বহুপদ জানিব লাগে এতিয়া আমাৰ ক্লাছ 10ৰ বহুপদ চেপ্টাৰত এই তিনি ধৰণৰ বহুপদৰ বিষয়ে আছে গতিকে এই তিনি ধৰণৰ বহুপদৰ বিষয়ে জানিব লাগে যে ইয়াৰ সৰ্বোচ্চ ঘাতটো 1 আছে গতিকে এইটো হ'ব ৰৈখিক বহুপদ ইয়াৰ সৰ্বোচ্চ ঘাতটো 2 আছে তে এইটো হ'ব দ্বিঘাত বহুপদ আকৌ ইয়াৰ সৰ্বোচ্চ ঘাতটো 3 আছে এইটো হ'ব ত্ৰিঘাত বহুপদ গতিকে আৰু এটা কথা জানিব লাগে যে ইয়াত মই যে লিখিছো a b c d এইবোৰ কি হয় আৰু x টো কি হয় x টো হৈছে চলক আৰু ইয়াৰ লগত লাগি থকা a b c এই কেইটা হৈছে সহক গতিকে সহক মানে কি যে a b ঠাইত আমি কি ল'ব পাৰো যে আমি ল'ব পাৰো সংখ্যা ল'ব পাৰো যেনেকৈ ইয়াৰ এটা যদি এক্সাম্পল লওঁ যে এইটো ৰৈখিক বহুপদ হয় যে ৰৈখিক বহুপদৰ যদি এটা এক্সাম্পল লওঁ যেনেকৈ a ঠাইত আমি ল'ব পাৰো 3x plus b ঠাইত আমি ল'ব পাৰো কি যে 5 is equal to 0 দে এইটো এটা ৰৈখিক বহুপদৰ উদাহৰণ হৈ যাব কাৰণ আমি a আৰু b যেটো a আৰু a ৰ মানটো হৈছে 3 আৰু b ৰ মানটো হৈছে 5 ঠিক তেনেকৈ ax square plus bx to the power 1 plus c দে এই বহুপদৰ এটা উদাহৰণ ল'ব পাৰো ঠিক তেনেকৈ এনেকৈ উদাহৰণ ল'ব পাৰো যেনেকৈ ax square আছে গতিকে এই বহুপদৰ উদাহৰণ যদি লওঁ 4x square plus 3x plus 7 is equal to 0 ঠিক তেনেকৈ এই বহুপদৰ আমি উদাহৰণ ল'ব পাৰো মানে কি হয় যে a b c এইকেইটা সহক হয় এইকেইটা যিকোনো সংখ্যা হ'ব পাৰে আৰু এইখিনি হৈছে আৰ্হি যে আমি এইটো আৰ্হিত যিকোনো সংখ্যা লৈ পেলাই আমি বহুপদ ৰাশি এটা সজাব পাৰো
গতিকে এইখিনি আছিল আৰু ইয়াৰ পৰা জানিব লাগে যে আমাৰ ইয়াত চোৱা যেটো নেকি অকলে আছে এই অকলে থকা পদটো কি বুলি ক'ব ধ্ৰুবক পদ ইয়াত ধ্ৰুবক পদ আছে ডি ইয়াত ধ্ৰুবক পদ আছে সি ৰে এইটো এই বহুপদৰ আৰ্হিটোৰ লগত যদি এই উদাহৰণটো ৰিজাও তেতিয়া হলে এই ইয়াৰ ধ্ৰুবক পদটো কিমান হ'ব এইটো বহুপদৰ ধ্ৰুবক পদ হ'ব 7 হল এতিয়া আমি দুটামান ফৰ্মুলা জানিব লাগে যে দ্বিঘাত বহুপদ যে আমাৰ অনুসলনি 2.2 কেইটামান ফৰ্মুলা ব্যৱহাৰ হ'ব যে বহুপদ এটাক শূন্য যে বহুপদ এটাৰ পৰা আমি শূন্য ডিফাইন কৰিব পাৰো যেনেকৈ এটা বহুপদ আছে ax² + bx + c এটো দ্বিঘাত বহুপদ হয় গতিকে এইটো দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি শূন্য উলিয়াব পাৰো যেনেকৈ ax² + bx + c = 0 গতিকে ইয়াত আমি দুটা শূন্য পাম যেহেতু এটা দ্বিঘাত বহুপদ গতিকে দ্বিঘাত বহুপদত দুটা শূন্য পাম যেনেকৈ এটা শূন্যৰ নাম দিব পাৰো আলফা আৰু এটা শূন্যৰ নাম দিব পাৰো বিটা গতিকে এইকেইটা হৈছে শূন্য যে বহুপদৰ শূন্য বহুপদৰ শূন্য আলফা আৰু বিটা গতিকে আলফা আৰু বিটা দুটা আমি সূত্র জানিব লাগে যে যদি মই শূন্যবোৰৰ সমষ্টি লওঁ যেনেকে যে শূন্যবোৰৰ সমষ্টি মানে কি যে শূন্যবোৰৰ সমষ্টি মানে হৈছে শূন্যবোৰৰ যোগফল যদি শূন্যবোৰৰ যোগফল লওঁ যে আলফা প্লাস বিটা যদি আলফা প্লাস বিটা লওঁ শূন্যবোৰৰ যোগফল ললে হেতু কি হ'ব মানটো যে -b/a minus b by a আহিব যে minus b by a b to কি যে b to হৈছে এইটো যে এই x ৰ হহক b to হৈছে x ৰ হহক যেটো নেকি আমি ফাদাৰ এনেকৈ লিখিব পাৰো যে b to হৈছে মাইনাস তাৰ পিছত x ৰ হহক তাৰ পিছত a to কি a2 যদি এটো হৈছে শূন্যবোৰৰ সমষ্টি হে যে আলফা প্লাস বিটা মানে যোগফল আৰু সমষ্টি কথা একেটাই তাৰ পিছত ইয়াত মাইনাস x ৰ হহক আকৌ ax² আছে গতিকে ax তাৰ পিছত আমি শূন্যবোৰৰ এতে কি লৈছো সমষ্টি লৈছো যে শূন্যবোৰৰ সমষ্টি বা যোগফল শূন্যবোৰৰ সমষ্টি বা যোগফল আচ্ছা এইটো হৈছে যে a টো কি হয় যে x² ৰ হহক শূন্যবোৰৰ সমষ্টি এইটো পাইছো ঠিক তেনেকৈ শূন্যবোৰৰ যোগফল আকৌ আমাৰ কি আছে যে শূন্যবোৰৰ গুণফলটো আমি কি বুলি লিখিম এটা চাবা শূন্যবোৰৰ গুণফল মানে হৈছে পূৰণফল শূন্যবোৰৰ গুণফল যদি লওঁ যে আলফা ইনটু বিটা কি হয় যে c by a মানে হৈছে c টো হৈছে ইয়াত চোৱা এই বহুপদৰ ক্ষেত্ৰত দ্বিঘাত বহুপদৰ ক্ষেত্ৰত c টো হৈছে ধ্ৰুবক পদ গতিকে আমি ইয়াত লিখিম যে ধ্ৰুবক পদ c টো হৈছে ধ্ৰুবক পদ ডিভাইড বাই এইটো হৈছে x² হওক এইটো x² আছে ইয়াৰ লগত লাগি থকাটো হৈছে হওক ইয়াত আমি লিখিম যে x² হওক তে এইখিনি নোট ডাউন কৰি লোৱা এইখিনি আমাৰ দৰকাৰ হ'ব তাৰ পিছলৈ এতিয়া আমি আৰু এটা কনসেপ্ট জানিব লাগে আৰু এটা কনসেপ্ট হৈছে যে শূন্যবোৰৰ সমষ্টি আৰু গুণফলৰ দ্বাৰা আমি বহুপদ এটা কেনেকৈ গঠন কৰিব পাৰো যেনেকৈ যে শূন্যবোৰৰ সমষ্টি কি হয়
শূন্যবোৰৰ সমষ্টি মানে আলফা প্লাস বিটা আকৌ শূন্যবোৰৰ গুণফল হৈছে আলফা ইনটু বিটা এতিয়া যে শূন্যবোৰৰ সমষ্টি দিয়া থাকিলে আকৌ যদি শূন্যবোৰৰ গুণফল দিয়া থাকে শূন্যবোৰৰ সমষ্টি আৰু গুণফলৰ সহায়ত আমি কেনেকে বহুপদ এটা গঠন কৰিব পাৰো সেইটো আমি চাও যে শূন্যবোৰৰ সমষ্টি আৰু গুণফলৰ দ্বাৰা আমি বহুপদ এটা এনেকে গঠন কৰিব পাৰো শূন্যবোৰৰ সমষ্টি আৰু গণন কৰি আমাৰ বহুপদৰ আৰ্হিটো হ'ব কি যে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা মানে শূন্যবোৰৰ যোগফল আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ইজ ইকুয়াল টু 0 যদি শূন্যবোৰৰ সমষ্টি দিয়া থাকে আৰু যদি শূন্যবোৰৰ গুণফল দিয়া থাকে তেতিয়া আমি এই আৰ্হিটো ব্যৱহাৰ কৰি পেলাই আমি বহুপদ ৰাহি এটা বনাব পাৰো তাৰ পিছত এটো নোট ডাউন কৰি লোৱা এটো আমাৰ 2.2 ত কাবত আহিব এটো ফৰ্মুলা এতিয়া আহিব যে বহুপদৰ শূন্য যে গ্ৰাফৰ সহায়ত কেনেকে বহুপদৰ শূন্যবোৰ কিমানটা শূন্য আছে হেতু আমি ক'ব পাৰো যে গ্ৰাফৰ সহায়ত কেনেকে ক'ব পাৰো হেতু চাও যে যদি এটা গ্ৰাফ দিয়া থাকে এনেকুৱা যে গ্ৰাফটো তোমালোকে জানাই যে দুটা অক্ষ থাকে এটা হৈছে x অক্ষ আৰু এটা হৈছে y অক্ষ যে এইটো হৈছে x অক্ষ এটো পজিটিভ x এটো হৈছে নেগেটিভ x যেটো নেকি x আছে বুজাইছো এটো y ড্যাশ এটো y গতিকে তাৰ পিছত এটা লেখ আঁকিছো ধৰি লোৱা এনেকুৱা এটা লেখ আঁকিছো হেতু এটা লেখ আছে এতিয়া যদি কয় যে ইয়াত px সাপেক্ষে যে px ৰ সাপেক্ষে শূন্য যে px ৰ শূন্যৰ সংখ্যা উলিওৱা শূন্যৰ সংখ্যা কিমান শূন্যৰ সংখ্যা যে px ৰ শূন্যৰ সংখ্যা এইটো লেখৰ সাপেক্ষে যে px ৰ শূন্যৰ সংখ্যা কিমান হ'ব আমি হেতু কেনেকে ফাইন্ড কৰিম সো আমি এটো এনেকে গম পাম যে এই লেখটোৱে x অক্ষত কেইবাৰ কাটিছে সোয়া এই লেখটো এনেকে গৈছে গৈ পেলাই x অক্ষক এবাৰ কাটিছে আৰু আকৌ আহি পেলাই ইয়াত এবাৰ কাটিছে তাৰপিছত আকৌ আহি পেলাই ইয়াত এবাৰ কাটিছে মুঠ কেইবাৰ কাটিছে x অক্ষক তিনিবাৰ কাটিছে যে যিমানবাৰ কাটিব হিমানটাই হ'ব শূন্য গতিকে px ৰ শূন্যৰ সংখ্যা হ'ব কিমান যে এইটো লেখ সাপেক্ষে px ৰ শূন্যৰ সংখ্যা হ'ব তিনিটা হ'ব ঠিক তেনেকে যদি আৰু এটা গ্ৰাফ লও এটো এটা গ্ৰাফ আছে এটো গ্ৰাফত ধৰি লৈছো এনেকে আহিল এনেকে গুছি গল যে এইটো গ্ৰাফত চোৱা যে এই লেখটালে ইয়াত এবাৰ কাটিছে যে x অক্ষ যদি px ৰ শূন্যৰ কথা কয় তেতিয়া যে x অক্ষক লেখডালে কি যিমানবাৰ কাটিছে হিমানটা শূন্য হ'ব আকৌ যদি কয় যে py ৰ শূন্য যে py ৰ শূন্য তেতিয়া কি কৰিব লাগিব এই লেখডালে যদি y অক্ষক কাটিছে তেতিয়াহে শূন্যৰ সংখ্যা হ'ব যদি কাটা নাই তেতিয়া শূন্যৰ সংখ্যা হ'ব 0 যদি তেতিয়া হলে py ৰ সাপেক্ষে এটা গ্ৰাফ লও এনেকুৱা এটা গ্ৰাফ আছে যদি লেখডালে এনেকে গুছি যোৱাত যে py ৰ শূন্য
পি ৱাইৰ ক্ষেত্ৰত শূন্য কেইটা হ'ব যেতিয়া চোৱা এই লেগডালে ৱাইক একবাৰে কাটিছে যেহেতু একবাৰ কাটিছে যে ইয়াত পি ৱাইৰ শূন্য সংখ্যা হ'ব 1 এতিয়া আমি অনুসলনি 2.1 ত যাওঁ অনুসলনি 2.1 ত চোৱা যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y px ৰ লেগবোৰ তলৰ চিত্ৰ 2.10 ত দিয়া আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিওৱা যে px ৰ ক্ষেত্ৰত শূন্যৰ সংখ্যা উলিয়াব লাগে আমি ইতিমধ্যে পঢ়ি আহিছো যে লেগ এৰালে x অক্ষক যিমানবাৰ কাটিব সিমানটাই শূন্য হ'ব x অক্ষ পেকে গতিকে প্ৰথমটো চোৱা 2.1 ৰ 2.1 ৰ প্ৰথমটো এটা গ্ৰাফ দিয়া আছে এইটো x ড্যাশ y ড্যাশ y তাৰ পিছত প্ৰথমটো গ্ৰাফত চোৱা যে এইটো লেগডালে y অক্ষক কাটিছে কিন্তু x অক্ষক কাটা নাই গতিকে px ৰ শূন্যৰ সংখ্যা ইয়াত কিমান হ'ব যে px ৰ শূন্যৰ সংখ্যা px ৰ শূন্যৰ সংখ্যা হ'ব কিমান শূন্যৰ সংখ্যা হ'ব 0 টা হল কাৰণ এই অক্ষৰডালে এই লেগডালে x অক্ষক কাটা নাই কাৰণ x অক্ষক কাটিলেহে px ৰ শূন্যৰ সংখ্যা আহিব আৰু যিমানবাৰ কাটিব সিমানটা আহিব গতিকে তাৰ পিছত আমি নেক্সটটো চাম এইটো আছে 1 নম্বৰ ৰোমান সংখ্যাৰ 1 আৰু ৰোমান সংখ্যাৰ 2 টো চোৱা 2 নম্বৰত আছে এনেকুৱা এটা গ্ৰাফ আছে এনেকৈ গ'ল এইটো হৈছে x ড্যাশ এইটো x y ড্যাশ y এইটোত চোৱাচোন এইটো গ্ৰাফত লেগডালে যে y অক্ষক কাটিছে কিন্তু x অক্ষক এবাৰ কাটিছে গতিকে এইটোৰ ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা হ'ব কেইটা এটা ইয়াত px ৰ ক্ষেত্ৰত শূন্যৰ সংখ্যা হ'ব এটা তাৰ পিছত আৰু এটা নেক্সট আৰু এটা গ্ৰাফ দিয়া আছে 3 নম্বৰত এনেকৈ এটা গ্ৰাফ দিয়া আছে মানে ইয়াত চোৱাচোন এই লেগডালে কেইবাৰ কাটিছে x অক্ষক একবাৰ দুইবাৰ তিনিবাৰ যেহেতু তিনিবাৰ কাটিছে গতিকে ইয়াত শূন্যৰ সংখ্যা হ'ব কিমান শূন্যৰ সংখ্যা হ'ব 3 হ'ব 3টা তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো গ্ৰাফটো কেনেকুৱাকৈ দিয়া আছে 4 নম্বৰ গ্ৰাফটো দিয়া আছে এনেকৈ কাট খাই গ'ল দুবাৰ কাটিছে গতিকে ইয়াত px ৰ শূন্যৰ সংখ্যা কিমান হ'ব px ৰ শূন্যৰ সংখ্যা হ'ব 2টা যেহেতু দুইবাৰ কাটিছে তাৰ পিছত আমি নেক্সট চাওঁ নেক্সট চোৱা
5 নম্বৰ গ্ৰাফটো দিয়া আছে নেকি ইয়াত লেগডাল এনেকে দিয়া আছে ইয়াৰ পৰা গৈছে তলফালে নামিছে আকৌ ওপৰত গৈছে আকৌ তলফালে নামিছে ইয়াত কেইবাৰ কাটিছে লেগডালে একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ কাটিছে গতিকে px ৰ শূন্য সংখ্যা ইয়াত কিমান হ'ব px ৰ শূন্য সংখ্যা হ'ব কিমান 1 2 3 4 চাৰিটা তাৰপিছত লাষ্ট এটা ৰৈ গ'ল লাষ্ট 6 নম্বৰটো চোৱা এইটো আছে গ্ৰাফ এইটো গ্ৰাফত এবাৰ ওপৰত উঠিছে এইটো লাগি অকণমান টাচ কৰি পেলাই আকৌ ওপৰত গুচি গ'ল আকৌ টাচ কৰি আকৌ ওপৰত গুচি গ'ল ইয়াত চোৱা যে কেইবাৰ অক্ষক কেইবাৰ টাচ কৰি গুচি গ'ল টাচ কৰা মানে কটাকটি কৰিছে যে এইটো এটা দুটা তিনিটা মানে তিনিটা স্থানত কটাকটি কৰিছে যে ইয়াত px ৰ শূন্য সংখ্যা কিমান হ'ব 3 ইয়াত px ৰ শূন্য সংখ্যা হ'ব 3টা হল যে আমাৰ 2.1 ইয়াতে সমাপ্ত হল তাৰ পিছত আমি যাম নেক্সট 2.2 এতিয়া 2.2 আমি উদাহৰণখিনি এতিয়া নকৰো উদাহৰণখিনি তোমালোকৰ ইয়াত সলিউশন দিয়া আছে গতিকে সেইখিনি চালি গম পাবা যে অনুসন্ধানখিনি আমি কভাৰ কৰিম 2.2 ৰ 1 নম্বৰটো চোৱা 2.2 ৰ 1 নম্বৰত কৈছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা আমি প্ৰথমতে কি কৰিব লাগে যে বহুপদবোৰৰ শূন্য উলিয়াব লাগে এতিয়া আমি প্ৰথমতে জানিব লাগে যে শূন্য কেনেকৈ উলিয়াই হয় নহয় শূন্য কেনেকৈ উলিয়াই তাৰ পিছত শূন্যবোৰ উলিয়াই পেলাই সেইবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম গতিকে ইয়াত দ্বিঘাত বহুপদে দিয়া আছে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো পাইছিলো কি মানে সূত্ৰটো সম্পৰ্ক মানে কলে বুজি পাবা যে সূত্ৰৰ কথা কৈছে যে সহগবোৰ আৰু শূন্যবোৰ লৈ পেলাই আমি সূত্ৰ পাইছিলো এনেকে আলফা প্লাস বিটা আলফা এটা শূন্য হয় বিটা এটা শূন্য হয় তো আলফা প্লাস বিটা কি হয় যে -b/a যদি শূন্যবোৰ সমষ্টি লও b/a আহে -b/a তাৰ পিছত যদি শূন্যবোৰৰ গুণফল লও শূন্যবোৰৰ গুণফল মানে আলফা * বিটা এটো কি হ'ব c/a c টো কি হয় ধ্ৰুবক পদ হয় আকৌ a টো কি হয় এটো হৈছে x² ৰ সহগ হয় ঠিক তেনেকে আমি প্ৰথমতে কি কৰিম যে বহুপদৰ পৰা শূন্য কেনেকৈ উলিয়াই যে প্ৰথমটো বহুপদ চোৱা ৰোমান সংখ্যা 1 যে x² - 2x - 8 যে এইটো বহুপদ দিয়া আছে এইটো বহুপদ কি বহুপদ দ্বিঘাত বহুপদ কাৰণ ইয়াৰ সৰ্বোচ্চ ঘাতটো কিমান আছে 2 আছে যেহেতু 2 আছে গতে এটো কি হয় দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদৰ যদি শূন্যবোৰ উলিয়াব লাগে আমি প্ৰথমতে কি কৰিব লাগে যে মিডল ফ্যাক্টৰ ডিভিজন কৰিব লাগে মিডল ফ্যাক্টৰ ডিভিজন এই কাৰণে কৰো যাতে ইয়াৰ পৰা দুটা x ৰ মান পাও তো মিডল ফ্যাক্টৰ ডিভিজন তোমালোকে নৱম শ্ৰেণীত পাই আহিছা মিডল ফ্যাক্টৰ ডিভিজন কেনেকৈ কৰে যে ইয়াত লাগি থকা সহগ আৰু ইয়াত লাগি থকা সহগে কি কৰিব যে এইটোক পূৰণ কৰিব যেনেকৈ ইয়াত 1 আছে 1 এ গৈ পেলাই এইটোক পূৰণ কৰিলে কিমান হয় 8 হয় তাৰ পিছত 8ক উৎপাদক বিশ্লেষণ কৰি পেলাই যে আমি এই মাজৰ পদটো মিলাব লাগে কেনেকৈ মিলাম এতিয়া যদি মই 8ক 2 এৰে কাটো 2 এৰে কাটিলে কিমান হ'ব ইয়াত 4 হ'ব না নাই গতিকে যদি মই 4 ৰ পৰা 2 এটা মাইনাস কৰি দিও যদি 4 - 2 কৰি দিও তেতিয়া আমি 2 এটা পাম না নাই ইয়াত 2 এটা পাম গতিকে 4 - 2 কৰো এটো সব যে x² - 2 ঠাত আমি কিমান লিখিম যে 4 - 2
4 - 2 আৰু 2 কথাটো একেটাই হয় নহয় কাৰণ 4 ৰ পৰা 2 গুচি গ'লে আকৌ 2 থাকে তাৰ পিছত x2 আছে x2 লিখি দিয়া -8 হল তাৰ পিছত কি কৰা যে x² এই x এক পূৰণ কৰা আৰু এই মাইনাসে গৈ পেলাই 4 ক পূৰণ মাইনাসে পূৰণ কৰিলে -4 মাইনাসে গৈ +2 পূৰণ কৰিলে +2 আকৌ x এ গৈ পেলাই ইফালে পূৰণ কৰিব ইয়াৰ ফালে x আহিব x এ গৈ পেলাই ইয়াক পূৰণ কৰিব ইফালে x আহিব -8 হল তাৰ পিছত আমি ইয়াৰ পৰা x2 কমন ল'ব পাৰো x2 কমন লৈ দিয়াৰ পৰা যদি x2 এটা কমন লৈ দিও ইয়াৰ পৰা x কমন লৈ দিলে ইয়াত কি থাকিব যে x - 4 ৰ পৰা x আহি গলে কিমান থাকিব 4x ৰ পৰা x আহি গলে 4 থাকিব তাৰ পিছত ইফালে প্লাস আছে প্লাস দিয়া এতিয়া ইয়াৰ পৰা 2 এটা কমন আনিব পাৰো 2 এটা কমন লৈ দিয়া 2 এটা কমন ললে x ৰ পৰা 2 আহি গল থাকিল x তাৰ পিছত কিমান থাকিব -8 ৰ পৰা 2 আহি গলে কিমান থাকিব 4 থাকিব কাৰণ 2 * 4 কিমান হয় 8 হয় গতিকে মই 2 টুক লৈ গৈছো কিমান ৰৈ যাব 4 টো ৰৈ যাব তাৰ পিছত এইটো x - 4 আৰু x - 4 এই দুটা এনে কমন লব পাৰো x - 4 টো কমন লৈ আনা তাৰ পিছত ৰৈ যাব কিমান x + 2 এইটো আমি 0 ৰ লগত ইকুৱেল কৰি দিব পাৰো হয় নহয় কাৰণ যিকোনো বহুপদ এটা শূন্যৰ লগত ইকুৱেল হৈ থাকে মানে এতিয়া আমি কি কৰিম যে এতিয়া আমি x - 4 টো লম x - 4 টো এবাৰ শূন্যৰ লগত ইকুৱেল কৰিম আকৌ x + 2 টো এবাৰ শূন্যৰ লগত ইকুৱেল কৰিম এতিয়া x - 4 টো x - 4 ৰ পৰা যদি x টো ৰাখি দিও 4 টো গুচি যাব ইফালে 4 গুচি গলে কি হ'ব এফালে হ'ব প্লাস তাৰ পিছত x + 2 আছে x + 2 ৰ পৰা যদি মই ইয়াৰ পৰা যদি x টো ৰাখি দিও ইফালে কি হৈ যাব যে -2 হৈ যাব -2 তে x = 4 x = -2 হল এতিয়া এই x আৰু এই x দুটা x পাইছো গতিকে ইয়াৰ পৰা আমি এটাক বাছি লম আলফা আৰু এটাক বাছি লম বিটা গতিকে ইয়াৰ পৰা মই লৈ লম যে এইটো আলফা বুলি আলফা = 4 বুলি আৰু এই x টোক মই কি লৈ লম বিটা বুলি বিটা = 2 বুলি হল এই বহুপদটোৰ দুটা শূন্য পাই গৈছো এটা হৈছে 4 আনটো হৈছে -2 তাৰ পিছত এতিয়া কামটো হল যে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব লাগে তে সম্পৰ্কটো হতে এখিনি লিখি লোৱা তাৰ পিছত এতিয়া শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব লাগে এতিয়া সম্পৰ্কটো সত্যাপন কৰো শূন্যবোৰৰ সমষ্টি এতিয়া সেই ফৰ্মুলাটো আহি গল যে শূন্যবোৰৰ সমষ্টিটো কি হ'ব শূন্যবোৰৰ সমষ্টি হৈছে যে আলফা প্লাস বিটা ললে আমি ফৰ্মুলা মতে কি পাইছো যে -b/a পাইছিলো এতিয়া আলফা প্লাস বিটা এতিয়া আলফাটো কিমান পাইছো 4 পাইছো এতিয়া 4 প্লাস বিটা কৰা বিটাটো আছে কিমান -2 = -b/a এতিয়া সেই বহুপদটো লাগিব আমাৰ তে বহুপদটো কিমান আছিল যে x² বহুপদটো দিয়া আছিল আমাৰ যে বহুপদটো দিয়া আছিল যে x² - 2x - 8 গতিকে এই বহুপদটোৰ যে ইয়াত x² ৰ লগত লাগি থকা সহগটো হৈছে a x ৰ লগত লাগি থকা সহগটো হৈছে b আৰু এইটো হৈছে c ঠিক আছে কাৰণ আমি এইটো আৰ্হি মতে কৈছে যে ax² bx + c তো প্লাস আছে কিন্তু আমাৰ আৰ্হি মতে এইটো ইয়াত মাইনাস আছে যে ইয়াত b ৰ মানটো -2 আছে কিন্তু আমাৰ আৰ্হিটো আগৰটো আছিল যে আৰ্হিটো আছিল এইটো ax² + bx + c কিন্তু ইয়াত c ৰ মানটো -8 আছে b ৰ মানটো -2 আছে আৰু আৰ্হিটো হেইটোই গতিকে ইয়াত a টো কিমান আছে 1 আছে b টো -2 আছে c টো -8 আছে গতিকে ইয়াত -b নে -2 টো ফৰ্মুলাতে আছে তাৰপিছত -b এতিয়া b ৰ মানটো কিমান
-2 গতিকে -2 টো এনেকৈ ল'ব লাগিব তাৰপিছত a টো কিমান আছে 1 আছে তাৰপিছত এইখিনি সলভ কৰা যে 4 ৰ পৰা যদি 2 গুচি যায় 4 ৰ পৰা 2 গুচি গ'লে কিমান থাকিব 2 থাকিব ইকুৱেল টু এতিয়া মাইনাস প্লাস হৈ গ'ল যে রাইট হ্যান্ড সাইড ইকুৱেল টু লেফট হ্যান্ড সাইড হয় নহয় বা লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড তাৰপিছত আকৌ শূন্যবোৰৰ গুণফলৰ ক্ষেত্ৰত আমি সম্পৰ্কটো সত্যাপন কৰিব লাগিব শূন্যবোৰৰ গুণফল কি পাইছিলো শূন্যবোৰৰ গুণফল আলফা ইনটু বিটা যদি শূন্যবোৰৰ গুণফল লওঁ আলফা ইনটু বিটাৰ মানটো কিমান আহে c/a আহে ফৰ্মুলা মতে তাৰপিছত আলফা ইনটু বিটা আলফাটো আছে 4 ইনটু বিটাটো কিমান আছে বিটাটো আছে -2 ইকুৱেল টু c/a c কিমান আছে c আছে -8 c আছে -8 তাৰপিছত a টো কিমান আছে 1 4 into -2 কিমান হ'ব -8 ইফালে 1 তলত আছে মানে কি আমি অকল ইয়াত -8 টো লিখিব পাৰো যেনেকৈ আকৌ লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হৈ গ'ল নে ৰাইট হ্যান্ড সাইড ইকুৱেল টু লেফট হ্যান্ড সাইড হৈ গ'ল এইখিনি আমাৰ সত্যাপন কৰিব লাগে হৈ গ'ল প্ৰথমটো তাৰপিছত আজি লাষ্ট এটা অংক কৰো লাষ্ট লাষ্ট 2 নম্বৰটো লোৱা আমি সেইখিনি কাইলৈ কমপ্লিট কৰিম কভাৰ কৰিম 4s2 4s plus 1 গতিকে ইয়াত x ৰ ঠাইত s আছে মানে চলকটো s আছে বাকি এটো বহুপদী হয় এতিয়া ইয়াৰ প্ৰথমতে আমি কি কৰিব লাগে যে মিডল ফ্যাক্টৰ ডিভিজন কেনে কৰো যে ইয়াৰ s স্কয়াৰৰ লগত লাগি থকা সহগটো আৰু ইফালে ধ্ৰুবক পদটো পূৰণ কৰি পেলাই যিমান পাম সিমানক আমি উৎপাদক বিশ্লেষণ কৰিম গতিকে 4 * 1 কিমান হয় 4 হয় নহয় 4 * 1 4 হয় গতিকে 4 ক যদি মই 2 এৰে হৰণ কৰো 2 বাৰ যাব গতিকে 2 + 2 4 পাই যাম গতিকে 4s2 ইফালে মাইনাস 4 টো এনেকৈ লম যে 2 + 2 কৰি পেলাই আমি 4 পাই যাম প্লাস 1 তাৰপিছত 4s2 মাইনাসে ইফালে -2 s এ গৈ পেলাই s আহি যাব তাৰপিছত মাইনাসে ইফালে -2 s এ গৈ পেলাই s আহি যাব প্লাস 1 ঠিক আছে যে বহুপদ এটা শূন্যৰ লগত ইকুৱেল কৰি দিব পাৰা তাৰপিছত আকৌ ইফালে আমি কমন লব পাৰো যে ইয়াৰ পৰা কি কমন আহিব 2s এটা কমন আহিব 2s কমন আহিলে ইয়াৰ পৰা 2 আহি গল 2 ৰৈ গল s এটা আহি গল তাৰপিছত মাইনাস ইয়াৰ পৰা 2s গুছি গল মানে কি -1 আছে তাৰপিছত ইফালে কি কমন আহিব ইফালে এটা -1 কমন আহিব -1 কমন আহিলে ইয়াত 2s ৰৈ যাব ইফালে আহি যাব -1 ইকুৱেল টু 0 তাৰপিছত ইফালে 2s - 1 কমন লৈ দিয়া 2s - 1 কমন লৈ দিছো ইফালে কিমান ৰৈ যাব 2s - 1 এ ৰৈ যাব 2s - 1 এ ৰৈ যাব ইকুৱেল টু 0 এতিয়া কি কৰিম যে ইয়াৰ পৰা শূন্য উলিয়াম এতিয়া যে 2s - 1 এবাৰ শূন্যৰ লগত ইকুৱেল কৰিম যে 2s - 1 এবাৰ যদি শূন্যৰ লগত ইকুৱেল কৰো কিমান আহিব যে 2s টো ৰাখি দিয়া +1 আহি যাব ইফালে s টো ৰাখি দিয়া 1/2 আহি যাব তাৰপিছত আকৌ ইফালে 2s - 1 সেই সেম ইফালে s টো ৰাখি দিয়া ইফালে কিমান আহিব 1/2 আহি যাব হয় গতিকে দুটা শূন্য আমি সমানে পাইছো কিন্তু এটা হৈছে আলফাৰ মান আৰু এটা হৈছে যে বিটাৰ মান এতিয়া শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্কটো সত্যাপন কৰিব লাগে এতিয়া শূন্যবোৰৰ সমষ্টি
শূন্যবোৰৰ সমষ্টি বা যোগফল এটাই আলফা প্লাছ বিটা ইকুৱেল টু কি আহে মাইনাছ বি বাই এ আহে গতিকে আলফা প্লাছ বিটা এতিয়া আলফা কিমান 1/2 বিটা কিমান 1/2 এতিয়া মাইনাছ বি বাই এ এতিয়া বি বাই এ যদি আমি বহুপদটো জানিব লাগিব বহুপদটো আছিলে যে 4s2 মাইনাছ 4s প্লাছ 1 আছিলে দিয়ে 4s2 মাইনাছ 4s প্লাছ 1 আছিলে তে 4s2 মাইনাছ 4s প্লাছ 1 ইয়াত মাইনাছ বি মানটো কিমান আছে -2 সূত্ৰতে আছে বি মানটো আছে -4 তাৰ পিছত এ এর মানটো কিমান আছে 4 আছে তে এইখিনি যদি আমি দুটা যোগ কৰো তেতিয়া হ'ব তলত হ'ব 2 তাৰ পিছত ওপৰত কিমান হ'ব ওপৰত 1 + 1 কিমান হ'ব 2 হ'ব ইকুৱেল টু এফালে ওপৰত কিমান হ'ব +4 তলত 4 4 এ ইয়াক কাটে একবাৰ 2 এ কাটে ইয়াক একবাৰ তে কিমান 1 = 1 গতিকে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড হৈ গ'ল তাৰ পিছত আমি শূন্যবোৰৰ গুণফল লওঁ শূন্যবোৰৰ গুণফল যে আলফা ইনটু বিটা c/a আহে এতিয়া আলফাটো কিমান আলফাটো আছে যে 1/2 বিটাটো 1/2 আছিলে c/a এতিয়া c টো কিমান আছে ইয়াত 1 আছে তাৰপিছত a টো কিমান আছে 4 তে 1/4 ঠিক আছে 2 * 2 কিমান হয় তলত 4 হয় 1 * 1 1 এ হয় 1/4 ইয়াতো কি হৈ গ'ল যে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড গতিকে এইটোই সত্যাপন কৰিব দিছিলে এইটো এইচ হয় লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড আজিলৈ এইখিনি থাকক তাৰপিছত আমি কালি তাৰ পিছৰ পৰা কন্টিনিউ কৰিম